खुलुमबाय बयखौबो रायजोफोर दिनै बाक्सा मुसलपुराव बिपिएफ दोलोनि पिएमबि जथुमा जानानै थाङो बे पिएमबि जथुमायाव बिटिसिनि चिफ मानावग्रि हाग्रामा महिलारि सारा बाहागो लानायजों लोगोसे बिथाङा खौरां बिजोङाव गोबां बाथ्रा फोरमायदों रायजोफोर नोंथांमोना बिथांनि फोरमायनाय बे सुंद' भिडिअ क्लिप्सखौ जोबजासिम नायनानै लाग्रोदो बेनि उनाव नोंथांमोननि गोसोआव मा साननाय सोमजियो नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय प्रमोद बर'ए जितु চাকৰি দি গৈছে সেইটোকে আমি ভেৰিফাই কৰি আছো জেনুইন পইলা নহয় চাকৰি দিছে বেতন নাথাকা চাকৰি এইটো কি চাকৰি এইটোকে আমি ভেৰিফাই কৰি আছো এইটোহে এইবিলাক উৰাণ খাপ নালাগে আপোনাৰ মুছলপুৰত বিৰাট ডাঙৰ ডাঙৰ ক্লাব আছে ইহঁতকে আমি উঠাই লৈ যাম উৰাণ ক্লাবৰ প্ৰয়োজন নাই ঠিক আছে আৰু কথা হৈছে ইমিডিয়েটলি আমি সেইটো ব্যৱস্থা কৰিম আৰু আমি দল হিচাপে যেতিয়া ইহঁতক এই জায়গাৰ পৰা শিফ্ট কৰা হ'ব দল হিচাপে আমি ৰাজহুৱাভাৱে ইহঁতক ছাপোৰ্ট কৰিম বিজেপিৰ দল হিচাপে এইটো আমাৰ আজি আলোচনা হৈছে আৰু সেইখিনি আৰু সেইটোতো আপোনালোকে শুনিছে আজি আকৌ আলোচনা হৈছে যে আমাৰ বডোলেণ্ড কাউন্সিলত নতুন সেইদিনা ডিচিশ্যন হ'ল এটাটো হ'ল বিছমুৰী এৰিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বিছমুৰী এৰিয়াত নতুন গ্ৰীণ ফিল্ড 300তকৈ বেছি বিঘা এইটো নতুন গ্ৰীণ ফিল্ড হিচাপে আমি ল'বলৈ ওলাইছো ডিচিশ্যনে হৈ গ'ল নতুন গ্ৰীণ ফিল্ড বিছমুৰী নেশ্যনেল হাইৱে ওচৰত 300 বিঘাতকৈ অলপ বেছি আৰু একটাটো হ'ল বিটিচি যিটো নতুন গেট বডোলেণ্ড কাউন্সিলৰ যিটো গেট ইয়াত অকল এফচি চেম্বল থাকিব নালাগে থাকিলে ডিএলচিও থাকিব লাগে এনজেপিও থাকিব লাগে আৰু নাথাকিলে এটাও চেম্বল থাকিব নালাগে দৰকাৰ নাই এনেকুৱা চৰকাৰী গেটত কোনোবা আপচু বা কোনোবা বিএলচি বা কোনোবা এনজেপিৰ চেম্বল থাকিবই নালাগে হিচাপত মোৰ হিচাপত কিন্তু সেইটো উঠাই দিলে বেয়া পাব যদি এফচুৰ আছে তেতিয়াহ'লে চুক্তিকাৰী বিএলচিও হয় এনজেপিও হয় সেই হিচাপত এফচুও থাকক বিএলচিও থাকক এনজেপিও থাকক এইটো আজি আমাৰ পিএমবিয়ে আমাক ছাপোৰ্ট কৰিছে আমাৰ কি কয় আমাৰ দলৰে পিএমবি মিটিং হৈছিলে গোটেই পিএমবি সদস্যসকলে আহিছে 2-1জন মেম্বাৰৰ বাদে গোটেই পিএমবি সদস্যসকলে উপস্থিত আছে ইয়াত আমি যেহেতু বিপিএফ দল হিচাপে ইলেকশ্যনৰ সময়ত বা ইলেকশ্যনৰ আগত ৰাইজৰ হৈ পেলাই কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে সেই হিচাপত আমি আজি অসম চৰকাৰ গঠনত নতুন অসম চৰকাৰ গঠনৰ পিছত আমি প্ৰথমবাৰ পিএমবি মিটিং হৈছে দল হিচাপে আৰু ইয়াত আমি এই আমাৰ যিটো বিটিচি অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে মেট্ৰিক পৰীক্ষা বা যিসকলে 12 পৰীক্ষা দিব ফাইনাল ইহঁতক আমি এই গৰম দিনৰ ভিতৰত ছামাৰ কোচিং চেণ্টাৰ খুলি পেলাই আৰু ছাত্ৰ ছাত্ৰীসকলক যিসকলে মেট্ৰিক দিব আৰু ক্লাছ 12 এক্সাম দিব সিহঁতক কোচিং দিবৰ কাৰণে কেনেকুৱা ব্যৱস্থা কৰা যায় ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ মুঠতে 1 মাহ আমি দলৰ হৈ পেলাই হওক বা চৰকাৰীভাৱেই হওক ছাত্ৰ ছাত্ৰীসকলক কোচিং কেম্প আমি বনাম প্ৰতিখন জিলাত মানে এৰিয়া হিচাপে জিলা বুলি নহয় যেনেকৈ প্ৰয়োজন এই হিচাপত ক্লাছ 10ৰ ষ্টুডেণ্ট 11 ষ্টুডেণ্ট আৰু 12 ষ্টুডেণ্টসকলক আমি কোচিং চেণ্টাৰ খুলি পেলাই কোচিং কৰিম ডিপাৰ্টমেণ্টটো ছ'চিয়েল চায়েন্স থাকিব মেথছ থাকিব এনেকুৱা ইংলিছ এনেকুৱা 4টামান ডিপাৰ্টমেণ্ট মেজৰ ডিপাৰ্টমেণ্টটো লৈ পেলাই আমি কোচিং চেণ্টাৰ কৰিম এইটো হ'ল আৰু ছেকেণ্ডত হ'ল আমাৰ এক্স MLA এক্স EM আৰু এক্স MCLA সকলক লৈ আমি বিটিচি লেভেলত আমি যেনেকৈ অসমৰ চিফ মিনিষ্টাৰ ভিজিলেন্স যেনেকৈ থাকে আমিও বিটিচি অঞ্চলত বডোলেণ্ড চিফ ভিজিলেন্স মনিটৰিং কমিটি এটা বনাব এইটো চৰকাৰীভাৱে হ'ব মানে আমাৰ বিটিচি অঞ্চলত কি হৈছে কি হোৱা নাই ক'ত কি কৰিব লাগে নালাগে সেইবিলাক গোটেই মনিটৰ কৰিবৰ কাৰণে আমাৰ এক্স MLA এক্স CM আৰু এক্স MCLA সকলক বনোৱা হ'ব ইমিডিয়েটলি
আৰু এটাটো হ'ল সেই আগৰ দিনত চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো এফিডিচিয়েলক 900 বিঘামান 900 অলপ বেছি হ'ব পাৰে ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি এফিডিচিয়েলক এলটমেণ্ট দি গৈছে এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে তো আমি আলোচনা কৰিছে আমি এই 900 চামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে সম্প্ৰদায়ৰ মানুহ আছে ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজবংশী ফেমিলিও আছে তো আমি আমাৰ MCLA ধনেশ্বৰ ভূঞাৰী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা এইসকলৰ লগত আমি আলোচনা কৰিছোঁ যে সেইটো কি কৰা যায় এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো এফিডিচিয়েলক ইমিডিয়েটলি হেণ্ড অভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে এই হিচাপত আমি আলোচনা কৰিছোঁ তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে ক'ত এটাটো জাগা দিব লাগিব শ্বিফ্ট কৰিব লাগিব যিহেতু ইহঁতে ব্ৰিটিছৰে মানুহ এই হিচাপত আমি ব্ৰিটিছ অঞ্চলতে আছে পাছে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছে আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে 93 ফেমিলি আছে এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে ইহঁতে এগ্ৰি আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব এই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব সৰ্বজৰা নহয় এইটো মালগাঁও এইটো সৰ্বজৰাটো নহয় এইটো মালগাঁও এইটো চাপৰ আমাৰ BTC ইলেকশ্যনত আগত চাপৰ অঞ্চলত WBTC চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে ইয়াতে লাগালাগি আমাৰ BTC অঞ্চলত 900 কিমান পায় তো আমি কৈছোঁ এই সময়ত যে আমাৰ BTC অঞ্চলত ইলেকশ্যন কৰিব নালাগে যদি দৰকাৰ হয় আমি এই ফেমিলিসকলৰ লগত আলোচনা কৰি সেইটো আমি মাটি ক'ত বহাব ইহঁতক ক'ত শ্বিফ্ট কৰিব সেইটো ফাইনেল কৰাৰ পিছত ইহঁতক আমি ইয়াৰ পৰা তাতে শ্বিফ্ট হোৱাৰ পিছত এই মাটিটো আমি চম্জাই দিম বুলি অসম চৰকাৰত আমি অলৰেডি জনাই দিছোঁ আগত ইহঁতক ছেটেল কৰিম আমি ক'ত বহাব এইটো হোৱাৰ পিছত এই মাটিটো আমি এফিডিচিয়েলক আমি পঠাই দিম